নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অনিমাই তোমালোক সকলোকে অনিমা এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 4ৰ ইংৰাজী পাঠ্যক্ৰমৰ হি ইজ ৱাইজ কবিতাটোৰ অসমীয়া অৰ্থসহ বুজাই দিম। তোমালোকে মন দি শুনিবা দেই। ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া লেচন নং 1 হি ইজ ৱাইজ এই কবিতাটোৰ শিৰোনামা হৈছে হি ইজ ৱাইজ। এতিয়া আমি প্ৰথমতে কবিতাটোৰ এই যে ছবিখন আছে দেখিছানে? এই ছবিখনত আমি কি দেখিবলৈ পাইছোঁ? এজন ল'ৰাই ভগৱানক হাতযোৰ কৰি কি কৰি আছে? প্ৰাৰ্থনা কৰি আছে। এতিয়া আমি কবিতালৈ যাওঁ ব'লা। প্ৰথমে মই তোমালোকক কবিতাটো প্ৰথমৰ পৰা শেষলৈকে এবাৰ মাতি দিছোঁ। হি ইজ ৱাইজ, গড হেড প্লেনড দ্য ৱৰ্ল্ড so nice, I must thank him, he is so wise. He planned a sun and the planets around, our earth is so lively, a second never found. He created the seas, the rivers and the lakes, forests, flowers and fruits. All we see are his make. With all of them and the air we breathe, the earth is ours, a beautiful place to live. এতিয়া আমি কবিতাটো অৰ্থসহ মই তোমালোকক বুজাই দিম। তোমালোকে মন দি শুনি যাবা। হি ইজ ৱাইজ, ইয়াতে হি শব্দটোৱে কাক বুজাইছে? হি শব্দটোৱে ভগৱানক বুজাইছে। আৰু ৱাইজ তেওঁ কি বুলি কৈছে? ভগৱান মহান জ্ঞানী বুলি কৈছে। গড হেড প্লেনড ভগৱানে সৃষ্টি কৰিছিল। কি সৃষ্টি কৰিছিল বুলি কৈছে? দ্য ৱৰ্ল্ড so nice ইমান ধুনীয়াকৈ পৃথিৱীখন সৃষ্টি কৰিছিল। আই মাষ্ট থেংক হিম, ইয়াতে আই শব্দটোৱে কাক বুজাইছে? কবিক বুজাইছে। কবিয়ে থেংক ভগৱানক কি হিমটোৱে হিম শব্দটোৱে ইয়াত ভগৱানক বুজাইছে। কবিয়ে ভগৱানক কি কৈছে? থেংক ধন্যবাদ দিয়াৰ কথা কৈছে। কিহৰ কাৰণে ধন্যবাদ জনোৱাৰ কথা কৈছে? হি ইজ ছ' ৱাইজ তেওঁ ইমানেই মহান, ইমানেই তেওঁ জ্ঞানী, আৰু তেওঁ এই ইমান মহান আৰু জ্ঞানীৰ কাৰণে তেওঁ ইমান সুন্দৰ ধুনীয়া পৃথিৱীখন যে সৃষ্টি কৰিব পাৰিছে, তাৰ বাবে তেওঁ ধন্যবাদ জনাইছে। কবিয়ে ধন্যবাদ জনাইছে। 2 নম্বৰ পেৰেগ্ৰাফটোলৈ যাওঁ আমি। হি প্লেনড এ ছান, তেওঁ কি কৰিছে? আমাৰ বেলিটোৰ সৃষ্টি কৰিছিল। এণ্ড দ্য প্লেনেটছ এৰাউণ্ড, আৰু বেলিটোৰ চাৰিওফালে সৌৰজগতৰ চাৰিওফালে প্লেনেট হৈছে গ্ৰহ, আৰু প্লেনেটছ ইয়াতে প্লুৰেল নাম্বাৰ হৈছে এছ এটা যোগ হৈছে গ্ৰহবোৰ। আমি এতিয়া জানো যে সৌৰজগতৰ 8টা গ্ৰহ, এই গ্ৰহবোৰো কি কৰিছে? ভগৱানে সৃষ্টি কৰিছে বুলি কৈছে। এতিয়া আৱাৰ আৰ্থ ইজ ছ' লাইভলি, আমাৰ পৃথিৱীখন ইমান আৱাৰ আৰ্থ ইজ ছ' লাইভলি এই 8টা গ্ৰহৰ ভিতৰত আমাৰ পৃথিৱীখনেই ইমানেই বাসোপযোগী বুলি কৈছে। জীয়াই থকাৰ জীৱ জন্তু বাস কৰাৰ বাবে উপযোগী বুলি কৈছে। এ ছেকেণ্ড নেভাৰ ফাউণ্ড, আৰু তেনেকুৱা এখন পৃথিৱী বা তেনেকুৱা এটা গ্ৰহ আৰু আমি কেতিয়াও ফাউণ্ড বিচাৰি নেপাওঁ বুলি কৈছে। 3য় পেৰেগ্ৰাফটোলৈ যাওঁ আমি। হি ক্ৰিয়েটেড দ্য চিজ, তেওঁ কি ক্ৰিয়েটেড হৈছে সৃষ্টি কৰা, উৎপন্ন কৰা, জন্ম দিয়া। এতিয়া ইয়াতে ক্ৰিয়েটেড সৃজন কৰা বুজাইছে। হি ক্ৰিয়েটেড তেওঁ সৃজন সৃষ্টি কৰিছে। দ্য চিজ সাগৰ, ইয়াতে এছ যোগ হৈছে সাগৰবোৰ। পৃথিৱীত থকা যিমানবোৰ সাগৰ সেই সকলোবোৰ সাগৰ। ৰিভাৰ দ্য ৰিভাৰ এণ্ড দ্য লেকছ, ফৰেষ্ট, ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুইটছ, অল উই চি আৰ হিজ মেক্স বুলি কৈছে। কি বুলি কৈছে? যে আমাৰ পৃথিৱীখনত থকা যিমানবোৰ সাগৰ, নদী, হ্ৰদ, হাবি জংঘল, ফুলবোৰ, ফ্ৰুইটছবোৰ ফল মূলবোৰ, এই সকলোবোৰৰ উপৰিও অল উই চি আমি দেখা সকলোবোৰ কাৰ সৃষ্টি বুলি কৈছে? হিজ মেক ভগৱানৰ সৃষ্টি বুলি কৈছে। এতিয়া আমি 4ৰ্থ পেৰেগ্ৰাফটোলৈ যাওঁ। উইথ অল অফ দেম বুলি কৈছে। উইথ অল অফ দেম সেই সকলোবোৰ বুলি কৈছে। উইথ অল অফ দেম সেই সকলোবোৰ, এণ্ড আৰু দ্য এয়াৰ উই ব্ৰিথ আমি যে উশাহ লৈছোঁ ব্ৰিথ উশাহ নিশাহত আমি কি লওঁ? বায়ু লওঁ ন। এই
সেই সকলোবোৰৰ উপৰিও আমি উশাহ নিশাহত যি লওঁ বায়ু, সেই দ্য আৰ্থ ইজ আৱাৰ্ছ মানে আমাৰ মানে পৃথিৱীখন বুলি কৈছে। পৃথিৱীখন এ বিউটিফুল প্লেচ টু লিভ, তাৰমানে খুব সুন্দৰ এখন ঠাই মানে বাস কৰিবৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে, জীৱকুল জীয়াই থাকিবৰ কাৰণে, বসবাস কৰিবৰ কাৰণে এখন সুন্দৰ ঠাই বুলি কৈছে। উইথ অল অফ দেম এণ্ড দ্য এয়াৰ উই ব্ৰিথ দ্য আৰ্থ ইজ আৱাৰ্ছ এ বিউটিফুল প্লেচ টু লিভ মানে সেই সকলোবোৰ আৰু আমি উশাহ লোৱা বায়ুৰ সৈতে পৃথিৱীখন বুলি কৈছে। আৰ্থ পৃথিৱীখন আমাৰ বসবাস কৰাৰ বাবে, আমাৰ বাস কৰাৰ বাবে এখন সুন্দৰ ঠাই বুলি কৈছে। তোমালোকে কবিতাটো বাৰু বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল? যদি তোমালোকে কবিতাটো বুজি পাইছা সুন্দৰকৈ, তেনেহ'লে এটা লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা, যাতে পুনৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ আহিছোঁ, নমস্কাৰ।